ন ঠিক আছে দন্তীয়া নৰে কি কি হ'ব পাৰে কোৱা নদী 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 আৰু নানী পুকু পেন নানি পকো পেন বোলে হেতি নমস্কাৰ বন্ধুসকল আজি পুনৰ এটি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো দেখা পাইছে নহয় যেহেতু ভিডিঅ'টো মই ষ্টাৰ্ট কৰিব লৈছো দেখা পাইছে মোৰ এই হাতত 8টা কাৰ্ড আছে ঠিক আছে এই কাৰ্ডত প্ৰত্যেকটো কাৰ্ডত এটি আখৰ লিখা আছে যেনে ক হ'ব পাৰে ব হ'ব পাৰে ল হ'ব পাৰে ম হ'ব পাৰে হ হ'ব পাৰে ঠিক আছে তো সেই যাৰ ভাগত যিটো আখৰ পৰিব সেই আখৰটো লৈ এটি শব্দ ঠিক আছে গাঠিব লাগিব যেনে ক দি কল হ'ব পাৰে মই এক্সাম্পল দিছো বা খ দি খৰম হ'ব পাৰে গ দি গামোচা তো তেনেকুৱা ধৰণৰ এটি শব্দ হ'ব লাগিব মই যেহেতু 3টা আখৰ 3টা শব্দ কৈ দিলো ইতিমধ্যে তো তোমালোকেও এটা কাৰ্ড লৈ তাৰ ভাগত যি পৰিব এটা এটাকে মাতি মই সুধিম তো তাৰ বিষয়ে যিখিনিকে পাৰা ক'ব লাগিব আৰু যদি নোৱাৰাও ক'ব লাগিব বাছ মোৰ হৈ গ'ল বুলি ঠিক আছে পাৰিবানে ওকে তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তুমি এটা কাৰ্ড লোৱা সকলোৱে মেলি চোৱা তাৰ ভাগত কিটো পৰিছে কৈ যাবা চাওঁ কি পৰিছে তোমাৰ তাত কি পৰিছে বৰ্গীয়া জ আখৰ দি তুমি ক'ব লাগিব তোমাৰ তাত কি পৰিছে চাওঁ ল ঠিক আছে মই বাৰু যাৰ তাত যি পৰিছে মই এফালৰ পৰা সুধো প্ৰথমে তুমি বৰ্গীয়া জ দি যেনে তোমাক মই সুধিছো এইটো জ আখৰ হা জলকীয়া জাপি তেনেকুৱা ধৰণৰ আৰু ঠিক আছে তো তুমি কোৱা বৰ্গীয়া জৰে কি হ'ব পাৰে জলকীয়া জাপি তাৰপিছত জ্বলা ঠিক আছে জাপি জলকীয়া জ্বলা বুলি কৈছে ঠিক আছে সুন্দৰ এতিয়া তোমাৰ ভাগত কি পৰিছে দন্তীয়া ত ঠিক আছে তো দন্তীয়া তৰে কি শব্দ হ'ব পাৰে তুমি কোৱাচোন বাৰু তলা ঠিক আছে তৰালি হতা দুজনী ছাগলী পোৱালি হৈছিল তৰালি হতৰ দুজনী বোলে ছাগলী পোৱালি হৈছিল বৰ আচৰিত বাক্য মানে সাজি দিছে সুন্দৰ বঢ়িয়া কোৱা আৰু তৰা তাৰপিছত হৈ গ'ল না বাছ এইখিনিকে ক'লে আমাৰ এইটো কণ মানে এতিয়া তোমাৰ ভাগত কি পৰিছে ল আখৰেৰে কোৱা কি হয় লৰা তাৰপিছত তোমালোকে নকবা দেই লাও এইখিনি তোমাৰ ভাগত কি পৰিছে হৰে কি হ'ব পাৰে হাঁহ তাৰপিছত নকবা তুমি আৰু কি হ'ব পাৰে হাতী তাৰপিছত আৰু নাজানা ঠিক আছে অশেষ ধন্যবাদ থাকিল তোমাৰ ভাগত কি পৰিছে ক সুন্দৰ আখৰ পৰিছে কৰে কোৱা কৰে কি হ'ব পাৰে কল আৰু কি কলম ওকে বঢ়িয়া আৰু কি হ'ব পাৰে কলং ওকে বঢ়িয়া কলং ঠিক আছে ওকে আৰু কলহ বঢ়িয়া আৰু কটাৰী মানে সৰু আমি যিটো মানে কি কটাৰী বুলি কওঁ তামোল চামোল বখলিয়াবলে বাৰু ঠিক আছে কোৱা আৰু নোৱাৰা ন তোমাৰ ভাগত কি পৰিছে তোমাৰ ভাগত কি পৰিছে ন ঠিক আছে দন্তীয়া নৰে কি হ'ব পাৰে কোৱা নদী নদী আৰু নকবা সেইটো হিন্দী শব্দ তোমালোকে অলপ মাজত থাকা নানী পুকু পেন নানি পকো পেন বোলে হেতি No.
নাও আৰু নগাঁও নগাঁও অকে মানে কি জিলা এখনৰ নাম ক'লে ঠিক আছে আৰু হিন্দীত নানি বুলি কোৱা হিন্দীত মানে মানে যিহেতু নৰে নানি বাৰু এইটো হিন্দী শব্দ এইকেইটাই ন তুমি আহা তুমি অলপমান এইফালে চাপি আহা তোমাৰ ভাগত কি পৰিছে বৰে কি বগলী বগলী বটল বটল তাৰপিছত বল বল তাৰপিছত বঠি বঠি এইখিনি সকলে যে ব্যৱহাৰ কৰে মানে পাকঘৰত ব্যৱহাৰ কৰা হয় অকে আৰু বৰশী বৰশী বঢ়িয়া বৰল বৰল বঢ়িয়া বৰদৈচিলা বৰদৈচিলা সুন্দৰ বগা বগা এটি ৰঙৰ নাম অকে এইখিনিয়ে ন তোমাৰ ভাগত কি পৰিছে মৰে কোৱা মৰে কি হ'ব মাটি মাটি মামা মমা ঠিক আছে মামা মামী মামী মধুৰিআম মধুৰিআম অকে মধুৰিআম মাটি কঁঠাল মাটি কঁঠাল বাৰু মাটি কঁঠাল মাটি বুলি ক'লা বাৰু ঠিক আছে আৰু কোৱা মাকৈ মাকৈ অকে মাকৈ আৰু ইমানে ন কি পৰিছে তোমাৰ পৰিছে অকে তুমি শব্দটোৰে আখৰটোৰে কেইটামান শব্দ কোৱা ভেকুলী ভৰে ভেকুলী ভৰি অকে তাৰপিছত নিশ্চয়বা তোমালোকে বেপাৰী সেইটো বেপাৰীটো বৰে পৰিব তোমাৰ ভাগত পৰিছে ভাগৰ অকে ভৰে ভাগৰ আৰু কি হ'ব পাৰে क्या है बापा ভ পৰিছে তোমাৰ ভাগত নিশ্চয় বা ভৰে ভুমুৰা আৰু এইকেইটাই ভাল পোৱা সুন্দৰ বঢ়িয়া ভাদ এইটো অসমীয়া মাহৰ নাম ক'লা বাৰু ঠিক আছে বাৰু আৰু হ'ব এইখিনিকে ন বন্ধুসকল যিহেতু আপোনালোকে দেখা পালে কেইটামান আখৰেৰে মানে কেইটাক মই সুধিলো সেই আখৰ কেইটাৰে এটি শব্দ মানে গাঁথনি কৰিবলৈ তো সুন্দৰকে সেই শব্দখিনি আখৰেৰে হওক বা আখৰেৰে হওক কি মানে কি হয় তো তাৰ বিষয়ে কণমানি কেইটাই ক'লে ঠিক আছে তো এনেধৰণৰ ভিডিঅ'সমূহ যিসকলে চাই আছা কণমানিসকল আমাৰ দৰ্শকসকলকো মই কৈছো আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ হ'লে যিসকলে ইউটিউবত চাই আছে ইউটিউব চেনেলটো কি কৰি দিব লাগিব সাবস্ক্ৰাইব কৰি দিব লাগিব আৰু যিসকলে ফেচবুকত চাইছে ফেচবুক পেজটি ফলো কৰিব লাগিব ঠিক আছে কণমানি কেইটাই এই গেমটোত পাৰ্টিচিপেট কৰাৰ বাবে কণমানি কেইটালৈ মই থৈছো ললিপপ ঠিক আছে সকলোকে এই গেমটোত পাৰ্টিচিপেট কৰাৰ বাবে উপহাৰ হিচাপে মই দিব বিচাৰিছো আৰু কণমানিসকল তোমালোকলৈ কিন্তু উপহাৰ লৈ আহিম এনেধৰণৰ কিন্তু তোমালোকক সঠিক উত্তৰ দিব লাগিব আৰু ভিডিঅ'সমূহ চাই থাকিব লাগিব দেই তো ঠিক আছে কণমানিসকল তোমালোকে এটা লোৱা